তো হে বন্ধুসকল নমস্কাৰ আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিক্স আপ আদি। মই আছোঁ বৰ্তমান মাজুলীত আৰু মাজুলী কমলাবাৰীৰ মই আউনীআটীত উপস্থিত আছোঁ, আউনীআটী সত্ৰত উপস্থিত আছোঁ। আৰু বন্ধুসকল আজি হৈছে যিহেতু কাতি বিহু, সকলোকে কাতি বিহুৰ ওলগ যাছিলোঁ। সকলোৱে নিজৰ ঘৰে ঘৰে কাতি বিহুৰ ধুনীয়াকৈ বিহু পালন কৰক। কাতি বিহু কঙালী আমাৰ, তো পালন কৰক, তুলসী তলত চাকি জ্বলাওক, পথাৰত গৈ চাকি জ্বলাওক, সকলোৱে আশীৰ্বাদ কৰক, ভালে কুশলে সকলো যাবলৈ, সকলো এই কাতি বিহুৱে সকলো মনৰে ভালকৈ কঢ়িয়াই আনক, সুখৰ বতৰা সমৃদ্ধি সকলোকে ভালে ৰাখক এই কাতি বিহুৱে। আৰু মই আছোঁ বৰ্তমান মানে কি হ'ল আউনীআটী সত্ৰত, আৰু আউনীআটী সত্ৰত আজি আপোনালোকক এটা ব্যতিক্ৰম ভিডিঅ' এটা দেখুৱাবলৈ আহিছোঁ। আৰু সেই ভিডিঅ'টোত কি হয় জানেনে, মানে কথাটো হৈ গ'ল কি, আজি প্ৰতিষ্ঠা হোৱা কালৰে পৰা আউনীআটী সত্ৰত ইয়াত মানে আকাশী বন্তি জ্বলোৱা হয়। তো সেই বন্তি বা কেনেদৰে জ্বলোৱা হয়, কেনেদৰে প্ৰজ্বলন কৰা হয়, মই সেইটো বস্তু আপোনালোক দেখুৱাম, আপোনালোকে চাই থাকিব। এয়া আপোনালোকে ইয়াতে দেখিছে ধুনীয়াকৈ বনাই ৰাখিছে, আৰু ইয়াতে বৰ্তমান সেই চাকি গছি, আকাশী বন্তি চাকি গছি ধুনীয়াকৈ ইয়াত প্ৰজ্বলন হ'ব। আৰু প্ৰত্যেক বছৰ কাতি বিহুতে ইয়াত মানে পৰম্পৰাগত নিয়ম অনুসৰি সেই চাকি গছি, আকাশী বন্তি চাকি গছি ইয়াত প্ৰজ্বলন কৰা হয়। আৰু কেনেদৰে প্ৰজ্বলন কৰা হ'ব সেই ভিডিঅ'টো আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ চাই থাকক।
আৰু বন্ধুসকল গধূলি সময়ৰ এনেকুৱা হৈ আছে পৰিস্থিতিটো প্ৰজ্বলন দেখিছে আপোনালোকে সেয়া অলপ অলপকৈ জ্বলি আছে যি দেখুৱাব পাৰিছোঁ মনিব পাৰিছে আপোনালোকে তো গধূলি বস্তুটো পৰিৱেশটো ধুনীয়া এনেকুৱা এটা হৈ আছে তো সেই বন্ধুসকল ভিডিঅ'টো কেনে পালে আপোনালোকে চাই জনাবলৈ নাপাহৰিব আৰু মই মানে কি হ'ল আজি অকণমান লেটকৈ আহি পালোঁ সেইকাৰণে ভিডিঅ'খিনি অকণমান দিবলৈ দিগদাৰ হ'ল সংগ্ৰহ কৰি যিমানটো দেখুৱাব পাৰিছোঁ দেখুৱাইছোঁ আপোনালোকক ভালদৰে আৰু বন্ধুসকল কি হৈছে বাকী এতিয়া ৰাস আহি আছে পালনাম আহি আছে সেই ভিডিঅ' সকলোবোৰ আপোনালোকক দিম আপোনালোকে ভালদৰে চেনেলটোত ভৰ্তি থাকিব আৰু যিমানটো দেখুৱাব পাৰিলোঁ ভিডিঅ' আকাশবন্তি গছি কেনেদৰে মানে প্ৰজ্বলন কৰা হয় সেই ভিডিঅ'টো যিমানটো দেখুৱাবলৈ দেখুৱালোঁ ইয়াৰ পৰাই আপোনালোকে আভাস ভালদৰে পাই গৈছে যে আচলতে মাজুলী আউনীআটী সত্ৰত কেনেদৰে আকাশবন্তি গছি প্ৰজ্বলন কৰা হয় কেনেদৰে ভালদৰে এই ভিডিঅ'টো আপোনালোকে পাইছে তো ভিডিঅ'টো ইমানেই বৰ বিশেষ দীঘলীয়া ভিডিঅ' নকৰিলোঁ কিন্তু আপোনালোকে ভৰ্তি থাকিব ইয়াৰ পিছৰ ভিডিঅ'ৰ বাবে বাকী মই ভিডিঅ' দি থাকিম আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু আপোনালোকৰ অকণমান মৰম সঁহাৰি আৰু বেছিকৈ দিব যাতে মই ভিডিঅ'সমূহ অলপ বেছিকৈ বেলেগ ধৰণে অলপ বনাব পাৰোঁ আৰু আপোনালোকে জনাব যে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় আচলতে ভাল পায় বেয়া পায় আপোনালোকৰ মন্তব্য আগবঢ়াব বাকী ধন্যবাদ আপোনালোকৰ দিনটো